নমস্কাৰ মই সুব্ৰত ৰঞ্জন দত্ত প্ৰাঞ্জল বৰা বাপ এটা ইউটিউব চেনেলত আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে আহি আছে এটি ভক্তিমূলক গীত মৎস্য অৱতাৰ। এই মৎস্য অৱতাৰ শীৰ্ষক গীতটিত সুৰ কথা অসমৰ এজন স্বনামধন্য ভক্তিমূলক গীতৰ শিল্পী তথা দিহানাম শিল্পী মুনীন বৰাদেৱৰ সুৰ কথাত আৰু অসমৰ ভাওনা জগতৰ এজন শ্ৰেষ্ঠ বায়ন প্ৰাঞ্জল বৰা, যাক আমি বাপ বুলি জানো, তেখেতৰ কণ্ঠত অতি শীঘ্ৰে আহি আছে আপোনালোকৰ মাজলৈ এই মৎস্য অৱতাৰ শীৰ্ষক গীতটিৰ দৃশ্যাংশ আমাৰ যি ভিডিঅ' কাম, সেই ভিডিঅ'ৰ কাম কৰিছে এপেক্স ষ্টুডিঅ'ই আৰু অডিঅ' অংশৰ কাম কৰিছে মনদ্বীপ এম ষ্টুডিঅ'ত। এটি সুন্দৰ ভক্তিমূলক গীত আমি শুনিবলৈ পাম বুলি আশা কৰিছোঁ। তাৰ কিছু ভিডিঅ'ৰ কামো চলি আছে, যিহেতু অডিঅ'ৰ কামো চলি আছে। আমি অলপ ভিডিঅ'ৰ কামৰ বিষয়ে জানিবলৈ আহিছোঁ আজি। বলকচোন চাওঁ কেনেকুৱা পাওঁ।